নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ বন্ধাকবিৰ পকৰি। গতিকে তাৰ কাৰণে বন্ধাকবিখিনি মিহিকৈ কাটি লৈছোঁ সৰু সৰু কৰি, সেয়া দেখিবলৈ পাইছে। এতিয়া মই ইয়াতে বেচন দি দিম। বন্ধাকবিখিনি মিহিকৈ কাটি ভালদৰে ধুই লৈছোঁ। এতিয়া মই ইয়াতে বেচন দি সানি ল'ম। বন্ধাকবিখিনিৰ লগত বেচনখিনি সানি লোৱাৰ পিছতহে আমি গম পাম মানে কিমান পানী লাগিব। ইয়াতে পানী নিদিলেও হ'ব পাৰে, বা পানী যদি দিব লাগে দি দিম। আপোনালোকে দেখিবলৈ পাইছে এয়া শুকান হৈছে। ইয়াতে অকণমান পানী দিব লাগিব, মানে কবি ধোৱা পানীখিনিৰে পানী কম হৈছে। গতিকে ইয়াতে অকণমান পানী দিম আৰু অকণমান বেচনৰ গুড়ি দি দিম। এয়া এতিয়া মই দি দিম সোৱাদ অনুযায়ী নিমখ, তাৰপিছত দি দিম জলকীয়াৰ গুড়ি, এতিয়া দি দিম অকণমান পানী। এতিয়া মই ভালদৰে এইখিনি গুলি ল'ম। এয়া আপোনালোকে দেখিবলৈ পাইছে বন্ধাকবি আৰু বেচনৰ মিশ্ৰণটো সম্পূৰ্ণ ৰেডি হৈ গৈছে পকৰি বনোৱাৰ কাৰণে। আৰু এইফালে মই এতিয়া কেৰাহী বহাই দিছোঁ। এয়া আমাৰ কেৰাহী গৰম হৈ গৈছে। এতিয়া মই ইয়াতে ৰিফাইন দি দিলোঁ। এতিয়া ৰিফাইনখিনি ভালদৰে গৰম হ'ব দি দিম। ৰিফাইনখিনি উতলিলে ইয়াতে এচামুচকৈ বন্ধাকবি আৰু বেচনৰ মিশ্ৰণটো দি দিম। ৰিফাইনখিনি গৰম হৈছে নে নাই অকণমান টেষ্ট কৰি চাম। প্ৰথমতে চামুচ ৰিফাইন দি চাম। ৰিফাইনখিনি উতলিবলৈ ধৰিছে সম্পূৰ্ণ। সেয়া এইবাৰ এইকেইটা মই লুটিয়াই দিম। অলপ ৰঙচুৱা হোৱালৈকে ভাজি ৰাখিম। এতিয়া মই আকৌ চামুচকৈ দি দিম ইয়াতে। সম্পূৰ্ণ এচামুচ নিদিব, আধা চামুচ দিব। যিহেতু ভাজি থাকোঁতে তেল সোমোৱাৰ পিছত পকৰিটো ফুলি উঠে, সেইকাৰণে বহুত ডাঙৰ হয়। গতিকে আধা চামুচ দিলে সৰু হৈ থাকিব। অলপ সময় থাকিব দিম, তাৰপিছত লাহেকৈ লুটিয়াই দিম এইকেইটা। এনেদৰে লাহে ওলটাই দিব।
ৰঙচুৱা হোৱালৈকে ভাজি ৰাখিব। আমাৰ পকৰীকেইটা সম্পূৰ্ণ ৰঙচুৱা হৈ উঠিছে, উলিয়াব পৰা হৈ গৈছে। আৰু ইয়াতকৈ যদি অকণমান বেছি সময় ভাজোঁ তেতিয়াহ'লে এইকেইটা পকৰীকেইটা জ্বলি যাব। গতিকে এইকেইটা এতিয়া উলিয়াই লওঁ। এইফালে গেছৰ জুইটো কমাই দিছোঁ মই। এইফালে পকৰী উলিয়াই ৰাখিছোঁ। এয়া আমাৰ আজিৰ ৰেচিপি বন্ধাকবিৰ পকৰী খোৱাৰ কাৰণে ৰেডি হৈ গৈছে। গতিকে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।